আমাৰ অহা 25 তাৰিখৰ পৰা দিছপুৰ চলো যাত্ৰা হ'ব, ৰেলী হ'ব, বছৰেকৰ পৰা আৰম্ভ। যেহেতু আমি জানো যে এপ্ৰিল মাহৰ ভিতৰত নিৰ্বাচন হ'ব বুলি। सालबारियाव आखाइजों दानाय लुनाय दिहुनथाय आरो फालांगिरि मिरु अन्थाइनि खाम्फा गायसननाय हाबाफारि। आसामनि दोरोङारि दारिमिनखौ मोनसे गोदान महर होनायनि थांखिजों दिनै बाक्सा जिल्लानि सालबारिनि उथियागुरियाव मोनसे गोनांथार थांखि बेखेवनाय जायो। आसाम सोरखारनि सुबुं सोरजिथाय बिफान पाब्लिक वर्क्स डिपार्टमेन्टनि बानजायनायाव ओनसोलनि सि दाग्रा आखाइजों बानायनाय दारिमिनखौ थुलुंगा होनो थाखाय मोनसे आखाइजों दानाय लुनाय दिहुनथाय आरो फालांगिरि मिरु अन्थाइनि खाम्फा गायसननाय जायो। बे बिथांखिनि अन्थाइ खाम्फा गायसनो बिटिसिनि गाहाय मावफुं सोद्रोमा हाग्रामा महिलारिया। हाबाफारियाव हाग्रामा महिलारिजों हेफाजाब होफायो 24 नं सालबारि बियाबनि एमसिएलए दिगान्त गयारिया। बेनि अनगायैबो बिफाननि गोजौ थाखोनि मावख'गिरिफोर आरो ओनसोलनि गोबां अनजिमानि सुबुंफोर आरो रायजोफोरा बे हाबाफारियाव बाहागो लादों। बे गोदान दिहुनथाय आरो फालांगि मिरु ओनसोलनि रांखान्थि आरो समाजनि बिथिङाव मोनसे रोखायै गोहोम खोख्लैगोन होननानै आसा खालामनाय जादों। हाबाफारियाव बाहागो लानानै खौरांनि गेजेरजों माखासे बिबुंथि लाखिनानै हाग्रामा महिलारिया बुंदों, बिटिसिआव गोदान सरखार जानायनि उनाव प्रमद बर'आ जाय आयेन बेरेखा खामानि मावनायनि अजद खालामदों बेफोर गासैबो नंखाय। सालबारित বদিয়াগুৰি এই অঞ্চলত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া বা গভৰ্ণমেণ্ট অফ আসামৰ যিটো প্ৰজেক্ট হেণ্ডলুম টেক্সটাইলৰ মানে যিটো প্ৰডাকশ্যন চেণ্টাৰ আৰু মাৰ্কেটিং সেইটো 24 কোটিৰ বেছি ইয়াত পইচা ধাৰ্য কৰা হৈছে। এইটোকে মই ফাউণ্ডেশ্যন কৰিছোঁ যে ইয়াৰ সময়টো হ'ল 18 মান 18 মাহ ইয়াৰ ভিতৰত শেষ কৰিব লাগে। প্ৰডাকশ্যন চেণ্টাৰ প্লাছ মাৰ্কেটিং। তো আমি ভাবোঁ যে সেইটো এই চেণ্টাৰটো হোৱাৰ পিছত নিশ্চয় এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠী আছে। এই বিভিন্ন জাতি জনগোষ্ঠীৰ নিশ্চয় কিছু হ'লেও সহায় হ'ব। যেহেতু আমাৰ এই বিটিচি এই অঞ্চলত মেক্সিমাম জাতি জনগোষ্ঠীয়ে হেণ্ডলুমৰ লগত ৰিলেটেড। সেইকাৰণে বিহু গামোচা হওক বা কিবা গাৰো ৰাভাসকলৰ ট্ৰেডিশ্যনেল যিখিনি কাপোৰ হওক বা বড়োসকলৰ ট্ৰেডিশ্যনেল যিখিনি কাপোৰ হওক সেইবিলাক গোটেই ইয়াতে প্ৰডাকশ্যন হ'ব আৰু ইয়াতে মাৰ্কেটিঙো হ'ব। তো নিশ্চয় এই অঞ্চলৰ ৰাইজে কিছু হ'লেও লাভালাভ হ'ব বুলি আমি ভাবোঁ। আৰু সেইটো খুব ডাঙৰ প্ৰজেক্ট, প্ৰডাকশ্যন প্লাছ মাৰ্কেটিং সেইখিনি সুবিধাটো ইয়াত আছে। আৰু আমি বনোৱাৰ পিছত চৰকাৰে সেইটো নচলাই পেলাই আমি ডাইৰেক্ট PPP মডেলত কোনোবা কোম্পানী বা কোনোবা NGO বা কোনোবা কমিটিৰ লগত আলোচনা বিলোচনা কৰি সেইটো বছৰত মিনিমাম এটা ৰেভিনিউ লৈ পেলাই সেইটো আমি বেলেগৰ হাতত আমি গতাই দিম। যেহেতু আমি যিমান কোম্পানী আছে আমি দেখিবলৈ পাইছোঁ যে চৰকাৰে চলালে সেইটো লাষ্টিং নহয়। সেইকাৰণে আমি প্ৰাইভেটক এৰি দিব বিচাৰিছোঁ। আমাৰ বহুত কাম তেনেকুৱা আছে। গোটেই যিবিলাক এনেকুৱা প্ৰডাকশ্যন প্ৰজেক্টবিলাক আছে সেইটো আমি গোটেই PPP মডেলত আমি বনাম। আৰু খুব আমাৰ অহা 25 তাৰিখৰ পৰা দিছপুৰ চলো যাত্ৰা হ'ব, ৰেলী হ'ব, বছৰেকৰ পৰা আৰম্ভ। যেহেতু আমি জানো যে এপ্ৰিল মাহৰ ভিতৰত নিৰ্বাচন হ'ব বুলি। তো দিছপুৰত আমাৰ MLA গঠাই দিয়াটো আমাৰ দায়িত্ব। 15টা চিট আছে, ইয়াৰ ভিতৰত আমি 15টা চিটো আমি দিছপুৰত NDA হিচাপে আমি গঠাই দিম। আমি NDA হিচাপে
BTC অঞ্চলত 15টা সিট আছে 15টা সিটটো NDA হিচাপে দিছপুৰত যাব ইয়াৰে ৰেলি আমাৰ দিছপুৰ চলো যেটো যাত্ৰা যেটো ৰেলি সেইটো অহা 25 তাৰিখৰ পৰা আৰম্ভ হ'ব গোসাইগাঁও জিলাৰ পৰা প্ৰমোদ বড়ো ৰাজ্যসভালৈ যাব বুলি এটা না এইটো যাব পাৰে যাব নাযাব নাই আমাৰ এই ৰাজ্যসভা বা কিবা সেইটো এতিয়া আলোচনাত অহা নাই আমাৰ লগত এতিয়া হ'ল এছেম্বলি ইলেকশ্যন আহি আছে এপ্ৰিল মাহৰ ভিতৰত বিহুৰ আগে আগে হ'ব বুলি আমি শুনি পাইছোঁ তো 15টা MLA পচাই দিয়াটো আমাৰ দায়িত্ব স্যার প্রমোদ বড়োয়ে কইছে যে বিপিএফ সরকারের দিনত বিটিসি সিন্ডিকেট রাজ আরম্ভ হয়েছে কি কব বিচারে আপনি মই এইবিলাক সিন্ডিকেট কি খেত এইবিলাক মই বুজি নাপায় যোনে কৰিছে সিহঁতেহে বুজি পায় মই ইয়াত ইনভলভ নাই বাস মানাসত এয়ারপোর্ট হবো বলে মুখ্যমন্ত্রী ডাঙৰীয়াই কৈছে নাই মানাসটো ইণ্টাৰনেশ্যনেল টুৰিষ্ট প্লেচ হৈ গ'ল ইয়াত এয়াৰপৰ্টো থাকিব পাৰে চব থাকিব পাৰে ভাল হোটেল থাকিব লাগে গল্ফ খেলুৱৈসকলৰ কাৰণে গল্ফ ফেচিলিটি থাকিব লাগে গোটেই প্ৰধানমন্ত্ৰী ডাঙৰীয়া মানে বিটিসিত আহিব কিবা আশা কৰে কিবা ডাঙৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ BTC অঞ্চলত কোকৰাঝাৰত আহি আছে মুঠতে মাৰ্চত ইলেকশ্যন কণ্ডাক্ট হোৱা আগতে নিশ্চয় আহি পাব কোকৰাঝাৰ গেলেমপুৰ যিটো ৰেলৱে লাইন সেইটো উদ্বোধন কৰিবৰ কাৰণে ফাউণ্ডেশ্যন কৰিবৰ কাৰণে এইটো আমাৰ কাৰণে খুব ভাল মেছেজ BTC বাকী ৰাইজৰ কাৰণে যে প্ৰধানমন্ত্ৰী আমাৰ BTC অঞ্চলত আহি আছে মানা সমষ্টিত প্ৰাৰ্থী প্ৰত্যাখ্যান কৰিবনে আপোনালোকে এনেকুৱা মানাস বা কোকৰাঝাৰ বা মুছলপুৰ এনেকুৱা আলোচনা হোৱা নাই মুঠতে 15টা সমষ্টি আছে 15টাটো গঠাই দিয়াটো আমাৰ দায়িত্ব দিছপুৰত 15টা জয়লাভ হ'ব 100% ইউপিপিএল লৈকে এতিয়া জিকিব UPPL কেইটা জিকে ইহঁতে ক'ব মই যে 15টা জিকিব এইটো মই কৈছোঁ বিজেপিৰ কেইটা থাকিব 15টা ভিতৰত NDA বুলি কৈছোঁ মই NDA বুলি কৈছে দেই প্ৰমোদ বড়োয়ে কৈছে যে এইবাৰ NDA স্যার বিপিএফ আছে আবার বিজেপিও আছে বুলি কৈছে ৰাইজে কিমান দিন হ'ল এই UPPL আমাৰ BPF দলত কম্পেয়াৰ কৰা দল নহয় আৰু কম্পেয়াৰ কৰিব নালাগে ইহঁতে জিৰ' হ'বলৈ গৈ আছে এইবাৰ ইলেকশ্যনত মই হিৰো হিৰোটো BPF আৰু UPPLটো জিৰ' আৰু এইবাৰ ইলেকশ্যনত চাওক কোনফালে বেছি আছে আপোনাক অন্য ৰূপত দেখা গৈছে আপুনি প্ৰত্যক্ষভাৱে ৰাইজৰ মাজত গৈ দৰখাস্ত লোৱা দেখা গৈছে নাই কেইদিনমান ধৰি কথা পাতিছে ৰাইজে বহুত পাব্লিকে কোকৰাঝাৰত যাব নোৱাৰে বা ওদালগুৰি হওক বা বা মুঠতে BTC অঞ্চলত বহুত ৰাইজ আছে বিভিন্ন ধৰণৰ বিভিন্ন অঞ্চলত ৰাইজ থাকে তো চবে আমাৰ কোকৰাঝাৰত যাব নোৱাৰে য'ত মিটিঙত যাব তাতে মই অভাৱ অভিযোগ সেইটো বুজি ল'বৰ কাৰণে কিবা আনিছে নাকি কিবা ক'ব নাকি বা কিবা দৰখাস্ত লিখিছে নাকি সেইবিলাক মই ৰাজহুৱাভাৱে মই ৰিচিভ কৰি আছোঁ আৰু মই কৈছোঁ আপোনালোকে যিটো দৰখাস্ত দিব ইয়াত মোবাইল নাম্বাৰটো ৰাখক তেতিয়া এই দৰখাস্তটো হাৰাই নাযায় কামত আহিব স্যার মুখ্যমন্ত্রী কোন হ'ব এইবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হ'ব ঠিক আছে